এটা সম্পৰ্ক কিমান বছৰ পুৰণি সেইটো ডাঙৰ কথা নহয়, এই সম্পৰ্কটোত তুমি কিমান সুখী সেইটোই ডাঙৰ কথা। যিটো সম্পৰ্কত তোমাৰ কোনো গুৰুত্ব নাই সেই সম্পৰ্কৰ পৰা আঁতৰি অহাই ভাল। দুদিনমান বেয়া লাগিব কিন্তু ভৱিষ্যত ভাল হ'ব। শাৰীৰিক চাহিদা পূৰাবলৈ মানুহৰ অভাৱ নাই, কিন্তু এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ যোগ্য মানুহৰ বৰ অভাৱ এই পৃথিৱীত। এই স্বাৰ্থপৰ পৃথিৱীখনত স্বাৰ্থ নোহোৱাকৈ ভাল পোৱা আৰু প্ৰয়োজন নোহোৱাকৈ খবৰ লোৱা মানুহ পাবলৈ ভাগ্য লাগিব। সম্পৰ্ক এটাক আচলতে একপক্ষভাৱে কোনোবা এজনে জোৰ কৰি জীয়াই ৰাখিব নোৱাৰে। ইয়াৰ কাৰণে দুয়োজনৰ সদিচ্ছা আৰু সৎ চেষ্টা থাকিব লাগিব। মনৰ মাজত কিছুমান এনেকুৱা অনুভৱ থাকে যিবোৰ কাৰোবাক ক'বও নোৱাৰি আৰু ক'লেও বুজি নাপায়। মানুহৰ সকলো কথা যদি মানি লোৱা তেতিয়া তুমি সকলোৰে ওচৰত বহুত ভাল হ'বা, আৰু যদি উচিত কথা কোৱা তেতিয়া সকলো মানুহৰ ওচৰত তুমি বেয়া হ'বা। অতীতৰ ভুলৰ বাবে এতিয়া নাকান্দিবা, কাৰণ সেই চকুপানীয়ে তোমাক বৰ্তমানৰ সৌন্দৰ্য দেখা নোপোৱা কৰি তুলিছে। কিছুমান মানুহে মোক বহুত ভাল পায় কেৱল প্ৰয়োজনৰ সময়ত। যিমানেই সুখী হোৱাৰ অভিনয় কৰি ৰাতি নিৰ্জনতাত নীৰৱে কান্দে, সেইজনে ভালপোৱাৰ অভিনয় কৰি কাকো কষ্ট দিব নোৱাৰে, কাৰণ তেওঁ জানে কষ্ট কি। জীৱনত জটিল সময়ৰ খুবেই প্ৰয়োজন, তেতিয়াহে সফলতাৰ প্ৰকৃত আনন্দ উপভোগ কৰিব পাৰি। এটা কথা মনত ৰাখিব, আপুনি কি বা আপোনাৰ কি আছে তাৰ ওপৰত আপোনাৰ সুখ নিৰ্ভৰ নকৰে। আপোনাৰ সুখ নিৰ্ভৰ কৰে আপুনি কি চিন্তা কৰে তাৰ ওপৰতহে। সকলো শেষ হৈ যোৱা যেন লগাৰ পিছতো আপুনি যদি জীৱনটো নতুনকৈ আৰম্ভ কৰিব পাৰে তেন্তে আপোনাক কোনো দুনাই হৰুৱাব নোৱাৰে। যদি শুনা যে মোৰ কোনোবাই বদনাম গাই আছে তেন্তে বুজি ল'বা যে এদিন নিস্বাৰ্থভাৱে উপকাৰ কৰিছিলোঁ সেইজনৰ। আনৰ সুখৰ কাৰণ হওক কিন্তু অংশীদাৰ নহ'ব। আনৰ দুখৰ অংশীদাৰ হওক কিন্তু কেতিয়াও কাৰণ নহ'ব। যেতিয়া প্ৰতিটোপাল চকুলোৱে উকা কাগজ তিয়াই পেলাব, সঁচা প্ৰেমৰ পবিত্ৰতাই নতুন কবিতা ৰচিব। মানুহে তোমাক হিংসা কৰিলেও তুমি নিজৰ কৰ্ম কৰি যোৱা, সময়ে ইয়াৰ প্ৰত্যুত্তৰ এদিন হ'লেও দিব। জীৱনটো মোৰ, গতিকে মানুহে কি ভাবিব, মানুহে কি ক'ব সেইবোৰ ভাবি সময় নষ্ট নকৰোঁ। ডাষ্টবিনটো হাৰ মানি যায় কিছুমান মানুহৰ লেতেৰা মানসিকতাৰ ওচৰত। যদি হেৰুৱাৰ ভয় আৰু পোৱাৰ আশা নাথাকিলেহেঁতেন তেনেহ'লে না ভগৱান থাকিলেহেঁতেন না মানুহ প্ৰাৰ্থনা কৰিলেহেঁতেন। যিয়ে আপোনাক দেখি ভিতৰি ভিতৰি জ্বলে তেওঁলোকক কেতিয়াও ঘৃণা নকৰিবা, কাৰণ তেওঁলোক সেই মানুহ যিয়ে ভাবে তেওঁলোকতকৈ আপুনি বহুত উত্তম।